Hello বন্ধুসকল, welcome to my channel and আমি এতিয়া যাবলৈ ওলাইছো বানপানী চাবলৈ আৰু আমাৰ টিকলি আৰু এসা পাথাৰখন পুৰা বগা হৈ আছে আৰু আপোনালোকক দেখাব ট্ৰাই কৰিম বজালিত কেনে ধৰণে বানত মানুহসকল ক্ষতিগ্ৰস্ত হৈছে সো বলক ভিডিওটো আমি আৰম্ভ কৰোঁ এয়া মই মোৰ মোবাইল মানি বেগ পাৰ্টস অফখিনি ললো লৈ কিনে এতিয়া আমি যাবলৈ ওলাইছো বলক আৰু এয়া মনটোক মই লৈ ললো বাইকত আৰু মনটোৰ মই এতিয়া যাম ইয়াৰ পৰা সো বলক এয়া এছিয়া দ্বিতীয় বৃহত্তম বটবৃক্ষডালৰ তলত হিয়া কৰিছোঁ আৰু ভগৱানক প্ৰাৰ্থনা জনাইছোঁ যাতে এই যি বানপানীৰ ভয়াবহ সেই যাতে অতি সোনকালে দূৰ হয় তাৰে কামনা কৰি আমি আপোনালোকক ইয়াৰ পৰা বানপানী দেখাই যাম চাই থাকক এই পথাৰখন দেখিছে ৰাস্তাৰ ওচৰতে আছে একদম ৰাস্তাৰ ওচৰলৈকে বানপানী যি ভয়াবহ সেই আহি গৈছে আৰু ৰাস্তাটোৰ পুৰা ওপৰেৰে পানী পাৰ হৈ গৈছে এয়া এটা ৰাস্তা এছিয়াৰ কলিবাৰী মন্দিৰটোত যোনে যোনে আহি পাইছে দ্বিতীয় বটবৃক্ষডালৰ তলত তেওঁলোকে গম পাব এই ৰাস্তাটো আৰু এই ৰাস্তাটো এতিয়া বৰ্তমান পুৰা পানী পাৰ হৈ গৈছে ৰাস্তাটোৰে এয়া চাওক Aji Keni कौन है ये लोग कहां से आते हैं खिड़की में সো ভিডিওটো এইখিনিতে সমাপ্ত কৰিছোঁ বানপানীৰ এটা সৰু দৃশ্য আপোনালোকক দেখালোঁ যদি ভিডিওটো ভাল লাগিছে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব